হেল্ল' এভৰিৱান, ৱেলকাম টু মনোজ পাং ইউটিউব চেনেল। আজি আপোনালোকৰ আছামৰ বাণীপুৰত আপোনালোকে কি খবৰ? আপোনালোকে ভালে আছে? আগৰ ভিডিঅ'কেইটা যেনেকৈ মৰম দিছিলে, এই ভিডিঅ'কেইটা যেনেকৈ মৰম দিব বুলি আপোনালোকৰ পৰা আশা ৰাখিলোঁ। মই গৈ আছোঁ, বাণীপুৰ ষ্টেচনত আছে। এয়া চাওক, এতিয়া যাব আৰু ৰাজধানী এক্সপ্ৰেছ। দেখাই গৈ আছোঁ মই। এয়া চাওক, দোকানকেইটা চাওক। এয়া চাওক আপোনালোকে, গৈ আছোঁ। চফা কৰা মানুহ আছে, চাওক আপোনালোকে। মই আছোঁ আজি বাণীপুৰত, যাবগৈ ৰাজধানী এক্সপ্ৰেছ। গৈ আছোঁ আপোনালোকক দেখাবলৈ, চাওক। এয়া গৈ আছোঁ আপোনালোকক, এয়া দেখি আছোঁ। এয়া চাওক আপোনালোকে কাষ্টমাৰ, বাণীপুৰ ষ্টেচনত আছোঁ, ৰাজধানী এক্সপ্ৰেছ। মই উঠি চাইছোঁ, চাওক। গৈ আছোঁ দেখাবলৈ, কিমান দোকান আছে। ষ্টেচন ডাইৰেক্ট দিল্লী যাব বোলে, ৰাজধানী এক্সপ্ৰেছ। এনেই মই সুধি চাইছোঁ এইবাৰ এপাক, চাওক। গৈ আছোঁ দেখাবলৈ, গৈ আছোঁ। চাওক দোকানকেইটা, সেয়া হৈছে বাণীপুৰ ৰাজধানী এক্সপ্ৰেছ, ডাইৰেক্ট দিল্লী যাব বোলে। চাওক, কাম কৰা কাষ্টমাৰ কিমান আছে। গৈ আছোঁ মই, উঠিব পাৰিব। লাষ্ট ষ্টেচন বাণীপুৰ। আজিয়ে গৈ পাইছোঁ, দুবাৰ হৈ গ'ল ইয়াত যোৱা। আছোঁ আপোনালোকে, এতিয়া ওলাই গৈ আছোঁ গেটলৈ। এতিয়া ওলাই গৈ আছোঁ, আপোনালোকক দেখাম।